বন্ধুসকল ৰাতি সাঁজৰ বাবে যোগাৰ কৰিছো। আজি লৈ আহিছো গাহৰি মাংস। ৰাতি সাঁজতো যোগাৰ কৰিবই লাগিব, নহলেতো উপায় নাই। আপোনালোকে কি যোগাৰ কৰিছে জনাব দেই। নহলে এনেকে গাহৰি মাংস লৈ লৈছো। আজি আকৌ অকমান ডাঙৰ পিছো আছে, এনেকুৱা ডাঙৰ পিছ। বাদ বাকী জনাব, মই বনাব লৈছো। বনাই মেলি একেবাৰে খোৱালৈকে চাব আৰু একেটা ভিডিঅ'তে দি দিম, মানে টেনচন নল'ব। বন্ধুসকল বনাই মেলি হৈ গ'ল, এতিয়া খাবহে লাগে। জাষ্ট ল'ৰা দুটা বাহিৰত গৈছে, আহি পালে লগে লগে ভাতটো উলিয়াই খাম। আৰু খোৱাটো চাব, বিৰাট ধুনীয়াকৈ আজি খাম। মাংসটো দেখাই দিয়া অকণমান ধুনীয়াকৈ, কেনেকুৱা হৈছে চাওক। আজি অলপ ডাঙৰ ডাঙৰ পিচ কৰি আনিছোঁ, খাই ভাল লাগিব চাগে সেই বুলিহে। খাওঁতে আকৌ বেয়াকৈ দিম আজি খোৱা। বন্ধুসকল ফাইনেলি ভাতকেইটা মুখৰ আগত লৈ ললো, বনাই মেলি যেতিয়া লৈছোৱে। লগতে সদায় খোৱা নিচিনাকৈ ভোট জলকীয়া আচাৰ অকণমান কাঁহী থালিতে পেলাই লৈছো। আছে লগত কুন্দুলি দুটা, সেইটো দিম। মাংস দেখিছে নহয় কেনেকুৱা পিচ, আজি ভালকে দিম মানে। আপোনালোকে খালেনে? যদি নাই খোৱা খাই বৈ লওক ধুনীয়াকে। মই হলে খালোৱে, আৰু যদি নাই খোৱা লগতে ওলাই লওক, খাই বেছ লাগিব। আকৌ ইংলিছখন আছেই নহয়। জয় শ্ৰীৰাম। এখন পালে আৰু কি লাগে আৰু। জয় শ্ৰীৰাম। तमाम टेस्ट। আচাৰ ভোট জলকীয়া আচাৰখনত কুন্দুলি লগাই লৈছো। শুনা পায় আৰু আপোনালোকে কেঁচা কুন্দুলি খাব ভাল। কেঁচা কুন্দুলি খালে সেউজীয়া বস্তুটো একদম স্বাস্থ্য ধুনীয়া হয়। মই কাৰণে আধা কেজি আনি থৈছো, প্ৰতি সাজতে দুটা বজাই দিওঁ আৰু।
বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো এইকেইটা ভাত যোনকেইটা হনা আছে এইকেইটা খামেই আৰু বাদ বাকী আৰু খাবলৈ নাই মানে খাবলৈ নাই না আছে পেটত নোমাই কৰিম কি উগাই গৈছো ইমানকে খাইছো আৰু আজি ভিডিঅ'টো ইমানেই বন্ধুসকল আগৰ ভিডিঅ'লৈ আকৌ অপেক্ষা কৰিব লাইক কমেণ্ট কৰিব বিৰাট ভাল লাগিব আপোনালোকক কি বুলি সম্বোধন জনাম আৰু আপোনালোকে আগুৱাই লৈ গৈ আছে এনেকৈ আগুৱাই লৈ যাওক আপোনালোকৰ চিৰ কৃতজ্ঞতা মোৰ ফালৰ পৰা আপোনালোকলৈ ধন্যবাদ